হাই গাইজ, আপোনালোকে এতিয়া চাবলৈ পাব আমাৰ মুকালমা গাঁৱৰ ভাগনামাৰী পঞ্চায়তৰ চৰ এলেকাৰ দুৰ্নীতি, বানপানী আৰু কৰোনাই কিমান অসুবিধা কৰিছে আমাৰ চৰ অঞ্চলৰ মানুহবিলাকক। সেইটো আপোনালোকে নিজে চালেহে গম পাব কিমান দুখৰ মাজত আছে। এইটো এটা শিবিৰ হয়। ইয়াতে চৰ অঞ্চলৰ সকলো গৰু, মানুহ, ছাগলী যিমান যি আছে সকলো ইয়াতে আছে। বাকী চব পানীৰ তলত, ঘৰৰ ভিতৰত পানী, বাহিৰত পানী, পথাৰত পানী, ধান খেতি, পাটাৰ খেতি সকলো পানীত ভৰি গৈছে। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই কিনে কমেণ্ট কৰিব আৰু দৃশ্যটো চাওক, কেনেকুৱা লাগে আপোনালোকে জনাব। চাওক। পিছে কাকা, আপুনি ইয়াতে কি বনাই আছে? ভাত বনাই আছো। ভাত? আপুনি মতা মানুহ হৈ কিনে ভাত বনাই আছে, আপোনাৰ ঘৰত মাইকী মানুহ নাই? ঘৰে দুৱাৰে চব পানী উঠি গৈছে। এতিয়া কি কৰোঁ, তিৰি চিৰি চব মাকৰ ঘৰত গুচি গৈছে। অঁ, মাকৰ ঘৰত গৈছে। ঘৰত পানী আছে আপোনাৰ? এতিয়াও বৰ্তমানে এক কঁকাল পানী আছে। এতিয়াও কঁকাল আছে নেকি ঘৰত? আপুনি চৰকাৰৰ তৰফৰ পৰা কিবা সহায় বিচাৰে নেকি? নহয়, আমি ইয়াতে একো পোৱা নাই আৰু চৰকাৰে সহায় কৰিলেহে আমি পাম। কৰা নাই একো এতিয়ালৈকে? কোনো একো কৰা নাই। ৱাৰ্ড মেম্বাৰ MLA অহা নাই? অহা নাই। ঠিক আছে, টাইম দিয়াৰ কাৰণে ধন্যবাদ। একদম ভয়ংকৰ পৰিস্থিতি। চাওক ৰাইজ, ইয়াতে ইমান গৰু মৈ মানুহ থকা অৱস্থাত মাত্ৰ এটা দমকল আছে। দমকলটো আপোনালোকে চাই আছে। দমকলটোত পানী নাই বুলি ক'ব পাৰি, একদম কম। बेटा, आंसू पी के भी जो मुस्कुराए वही तो जमाने को जीत पाए। Come on, sing. बजाओ ना
ভিডিও বানাবি তো নাকি খাবার বাবু কইলে পাক লাইলা গুড়া এনে আপুনি ভালে আছে না আল্লাহ রাখছি ভালে কিন্তু খুব অসুবিধার মধ্যে আছো আমি বানপানী ইয়াত ক'ত আছে এইটো কি জায়গা তাৰ মানে এক নম্বৰ চাফৰাপাৰা ইয়াতে বহুত গৰু ছাগলী মানুহ আমি দেখা পাইছে শিবিৰত আছো আমি শিবিৰত ইয়াতে কিবা চৰকাৰৰ তৰফৰ পৰা কিবা সহযোগিতা আহিছিল নেকি নাই ইয়াতে আমি আকৌ পোৱা নাই একো পোৱা নাই তিৰপলৰ পৰা আদি একো পোৱা নাই আকৌ পোৱা নাই এতিয়া কিমান মান গৰু আছে আপোনাৰ আন্দাজত মোটামুটি হাজাৰৰ ওপৰত উঠব হাজাৰৰ ওপৰত গৰু আছে কিন্তু আকৌ চৰকাৰৰ তৰফৰ পৰা তিৰপল কোনো ধৰণৰ সহযোগিতা নাই আমি নাই আকৌ পোৱা নাই হয় নেকি পিছে আপুনি ইয়াতে ফুল ফেমিলি লৈ আছে না অঁ ফুল পৰিয়াল লৈ আছে ইয়াতে ৰন্ধা বঢ়া চব ইয়াতে হৈ আছে চৌকা দেখা পাই আছো চব্জি পিছে আপোনালোকে কিবা চৰকাৰৰ তৰফৰ পৰা কিবা সহায় সহযোগিতা বিচাৰে নেকি সহায় সাহায্য দিলেতো আমিতো বিচাৰো অলপ সহায় কৰিলেতো ভালে ভালে এনে আপোনাৰ MLA খবৰ লোৱা নাই MLA অহা নাই ন নাই ঠিক আছে টাইম দিয়াৰ বাবে ধন্যবাদ আপোনালোকেতো চালেই ইয়াৰ দুৰ্নীতি কেনেকুৱা যদি কোনোবাই এই চৰ অঞ্চলৰ মানুহবিলাকক যদি সহায় সহযোগিতা কৰিব বিচাৰে তেনেহ'লে ডিছক্ৰিপশ্যনত নাম্বাৰ থাকিব কল কৰিব পাৰিব আৰু আপোনালোকে নিজে আহি ইয়াত চাই যাওক ইয়াৰ পৰিস্থিতিটো কেনেকুৱা নিজেও অলপ অনুভৱ কৰক আৰু যদি কিবা সহায় সহযোগিতা কৰিব পাৰে তেনেহ'লে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব যাতে ডাঙৰ ডাঙৰ MP মহোদয় আৰু যিমান ডাঙৰ MLA আছে ইমান যি আছে আৰু চৰকাৰৰ মানুহ যাতে এই ভিডিঅ'টো চাব পাৰে সেইখিনি সুবিধা আপোনালোকে কৰি দিব